নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যে মইও আজিৰ পৰা ডেইলি ব্লগ দিম। দিনটো কেনেকৈ পাৰ কৰোঁ সকলো আপোনালোকৰ ওচৰত দেখাম। তো সেইবুলিয়ে আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। তেতিয়াহ'লে পলম নকৰি চাই যাওক ভিডিঅ'টো শেষলৈকে। এইফালে দেখিছেনে মিকু ক'ত শুই আছে? মিকু মিকু এপনে চা। আৰু এয়া দেখিছেনে মই শুই উঠি আহিছিলোঁহে, ৰ'দটো কেনেকৈ ওলাইছে এইপিনে দেখাম দেই। আইও বেয়া ৰ'দ ধৰিছে, একদম খাওঁ খাওঁ কৰি আহিছে একেবাৰে ৰ'দটো। এইফালে দেখাইছোঁ ফুলগছ এজোপা। এইজোপাৰ নামটো একচুৱেলি মই নাজানো, কিন্তু চাওক অকণমান এই গুৰিটোত ভাগি গৈছিলে, সেইটো কাৰণে মই এনেকৈ খুঁটি এটা দি থৈছোঁ। কিবা এটা ধুনীয়া লাগিছে। কোনোবা এবাৰ এই ফুলজোপাৰ নামটো জানে নেকি? মোক পেহীয়ে এজনীয়ে দিছিলে ফুলজোপা, তো মই ধুনীয়াকৈ ৰুই থৈছোঁ আৰু হৈছেও বাৰু, ধুনীয়া লাগিছে কিবা এটা ন। আৰু এয়া প্ৰকাণ্ড ৰ'দ দি আছে এফালে, আৰু মই ওলাইছোঁ গোলাঘাটলৈ বুলি। মাৰ লগত যাম। মা আপোনাৰ আগবাঢ়িলে, মই বোলো ভিডিঅ'টো কৰি লওঁ এইখিনিতে ৰৈ পেলাই। তাৰপৰা স্কুটিলৈ যাম এতিয়া। তো চাই থাকক ভিডিঅ'টো। আৰু নিজৰ ছেফটি মেইন নহয় জানো, তো হেলমেটটো পিন্ধি লওঁ এতিয়া। আৰু ৰ'দো পূৰা বেছি। এতিয়া মই যাওঁ। আৰু এয়া আহি আমি টাউন পাই গ'লোহি। অকণমান এনেই ভিডিঅ' কৰি ৰাখিলোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইফালে মাৰ পাছবুকখন আপ টু ডেট কৰিব আছিলে, তো সেইখনো কৰি ল'লোঁ ATMত সোমাই পেলাই। আৰু আজিকালি কিমান সুবিধা হৈ গ'ল দেখিছেনে? আগৰ নিচিনাকৈ বেংকত গৈ আপোনাৰ লাইন পাতি পাছবুক আপ টু ডেট নকৰিলেও হয়, ATMতে পাৰে। চব ATMত নহয় বাৰু, তেনেকৈ আপ টু ডেট কৰা মেচিন আজিকালি ATMত কিছুমানত ৰাখে। তেনেকৈ আপ টু ডেটটো মই কৰি ল'লোঁ পাছবুকখন। पासबुक सही ढंग से प्रिंट हो गई है, कृपया अपनी पासबुक प्राप्त कर लें। धन्यवाद। कृपया फिर से सेवा পইচাটো উলিয়াই ল'লোঁ। এতিয়া যাম বজাৰ এখন কৰিবলৈ, কৰি লওঁগৈ। মাক ৰখাই থৈ আহিছোঁ, ক'ত ৰখি আছে মা চাব নেকি? আৰু এয়া টাউনৰ পৰা আহি পূৰা মুখ চুখ ধুই ল'লোঁ, বহুত যিহেতু গৰম। আৰু মুখ চুখ ধুই কৰি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। টাউনত সিমান ভিডিঅ' কৰি থকা নহ'ল আৰু মই মানে ইফালে লৈ আহিছিলোঁ টাউনৰ পৰা স্প্ৰাইট এটা। এতিয়া এইটো খাই ল'ম আমি তিনিজনীয়ে। খাই লৈছোঁ। মজা। আৰু এইফালে খাবলৈ লৈছোঁ মই ভাত। আজি ভাতৰ লগত আছে এয়া দালি, এইফালে ভাত কেৰেলা, আলু, ডিম ভজা, আৰু এইফালে ভাত। আৰু এয়া ৰাতিপুৱা মই যিহেতু ভাত নাখালোঁ, ৰাতিপুৱা মানে আলু বইল কৰিছিলে, সেয়া তাৰো আলু বইল আছিলে। ঠিক আছে, এতিয়া খাই লওঁ। আৰু এয়া মই ওলাই আহিছোঁ এতিয়া বাগানলৈ। আমাৰ আজি পাত ছিঙি আছে বাগানত।
মানে টাউনৰ পৰা আহি মানে বেছি ভাগৰ লাগিলে অকণমান সময় শুই দিলোঁ আৰু শুই উঠি বাগানলৈ বোলো ওলাই আহিছোঁ। মা মানে একদম মাও টাউনলৈ গৈছিলে মোৰ লগতে, কিন্তু মা মানে একদম নৰলে, ভাতকেইটা খালে চিধা বাগানলৈ গুচি আহিলে। কিন্তু মই নোৱাৰিলোঁ, মই অকণমান সময় শুই দিলোঁ আৰু শুই পেলাই এতিয়া উঠি আহিছোঁ বাগানলৈ বুলি। যাব না মই উঠি যাওঁ, ঠিক আছে। মা ক'ত আছে আৰু কোনে পাত ছিঙি আছে দেখুৱাই দিম আপোনালোকক। আৰু কিমান বাকী এইখিনি নাচিঙা নহয়, এইডোখৰ এইখন নাই দেখোন পাত, এইডোখৰ হৈ গ'ল। কিন্তু পাত ওলাইছে, অকণ অকণ ওলাইছে, অকণ অকণ নাই। অকল এই লাইনটো আছে ছিঙিবলৈ। সেইফালে মায়ে ছিঙি আছে পাত। পাত ছিঙা ফেচিলিটি পূৰা গান চান লগাই আছে। কি লাগিছে দিছে গান লগাই লগাই পাত ছিঙিছে। মই এতিয়া অকণমান চিঙো পাত। এতিয়া আবেলি হ'ল, এইফালে মই কাটি লৈছোঁ কেইপিচমান আম। মানে আজি টাউনলৈ যাওঁতে আম লৈ আহিছিলোঁ আৰু এতিয়া ভাবিলোঁ যে আম এটা কাটি খাওঁ। আৰু আম কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন। মোৰ খুবেই প্ৰিয় আম, মই খুব বেছি ভাল পাওঁ আম খাই। আৰু দেখিছেনে এটাও পকীয়া নাই, এতিয়া খাই লওঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, ৰাতিয়ে হ'ল, ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি লওঁ। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ বাই বাই, গুড নাইট।